নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰষা চৌধুৰীৰ ইউটিউব চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ আৰু মোৰ ভাল। আজি খুব এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকক, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। কুমলীয়া ঔটেঙা লগত কেঁকুৰা এটা ৰেচিপি বনাম লৈ শ্বেয়াৰ কৰিম। আৰু আহকচোন আজি কেঁকুৰা ৰেচিপি কেনেকৈ বনালোঁ চাওঁ আহক। এয়া মই কেঁকুৰা কেইজনীমান ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ, আৰু আনফালে বাৰীৰে কুমলীয়া ঔটেঙা এইকেইটাও মই ধুনীয়াকৈ লৈ লৈছোঁ। আৰু খুব ধুনীয়াকৈ একদম চাফাকৈ মই কেঁকুৰাকেইজনী বাছি লওঁ। আৰু কেঁকুৰা খুব চাফাকৈ বচা খুব প্ৰয়োজন, কাৰণ ভিতৰত বোকা সোমাই থাকে আৰু পেটুও থাকে কেঁকুৰা। এয়া মই যিহেতু জুইত বনাম। এয়া মোৰ কেঁকুৰা বাছি হৈ গ'ল। আৰু এয়া ঔটেঙা সৰু সৰুকৈ এনেকৈ এটা কাটি ল'লোঁ, কুমলীয়া ঔটেঙা। এয়া মোৰ ৰেডি। আদা নহৰু দিছোঁ। আদা নহৰু দিলে খাই ভাল লাগে আৰু গোন্ধটো খুব ধুনীয়া লাগে। এতিয়া মই কেঁকুৰা দি দিলোঁ, আৰু এতিয়া মই ইয়াত দিম ঔটেঙা দি দিম। এয়া মই ইয়াত দি দিছোঁ ঔটেঙা দি অকণমান সময় মই ধুনীয়াকৈ ফ্ৰাই কৰিম ৰঙচুৱা হোৱালৈকে। মই এতিয়ালৈকে মছলা নামত মই একোৱেই নাই দিয়া, অকল আদা নহৰু দিছোঁ। আৰু এয়া মই হালধি দিছোঁ। মই ফ্ৰাই কৰাৰ পিছতহে মই হালধি দিছোঁ। এয়া মোৰ দেখিছেনে অকণমান ৰঙচুৱা হৈছে। মই ইয়াত অকণমান পানী দি দিম। পানী দিলেহে কেঁকুৰাৰ পৰা যিটো ৰস ওলায়, তেতিয়াহে খাবলৈ ভাল লাগে। আৰু এয়া মোৰ দেখিছেনে উতল আহিছেই। এয়া মোৰ উতলিছে, পানী আৰু অকণমান হৈ দিছোঁ হৈছে, আৰু অকণ পানী কমো। খাবলৈ খুব ধুনীয়া হয়, খুব টেষ্টি হয়। আপোনালোকেও খাব দেই কেঁকুৰা। এয়া মোৰ কেঁকুৰাৰ ঔটেঙা আঞ্জা হৈ গ'ল, আৰু খুব ভাল লাগে খাবলৈ। এইখন চব্জি হ'লে বেলেগ আৰু একো নালাগে, মাছ মাংস দালি একোৱেই নালাগে, খুব ভাল লাগে খাবলৈ। আশা কৰিছোঁ আপোনালোকে মোৰ ৰেচিপিটো ভাল পাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব। আজিলৈ আহিছোঁ, বাই বাই, নমস্কাৰ।